এই মুহূৰ্তত 2023 চনত SSLC পৰীক্ষা দিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট। সেৱা বৰ্ডৰ উচ্চপদস্থ বিষয়াসকলে বহি সিহঁতে লৈ আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। এই আপডেটসমূহত কি আছে সকলোবোৰ জানিবলৈ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। এইবাৰ সকলোবোৰ চেণ্টাৰতে প্ৰত্যেকটো ৰুমতে থাকিব CC কেমেৰা। এইবাৰ প্ৰশ্ন কাকতৰ ধৰণসমূহ চেঞ্জ কৰি দিয়া হৈছে। এইবাৰ প্ৰশ্ন কাকতত 45টা অবজেক্টিভ কুৱেশ্যন থাকিব আৰু 45 মাৰ্কছ বেলেগত থাকিব আৰু 10 মাৰ্কছ প্ৰেক্টিকেলত থাকিব। ইয়াৰ উপৰিও সেৱা বৰ্ডৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে শিক্ষাৰ্থীসকলে অধ্যয়নৰ বাবে সময় পাব মাত্ৰ 7 পৰা 8 মাহ সময়। 2023 চনৰ ফেব্ৰুৱাৰী মাহতে SSLC পৰীক্ষা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰে সেৱা বৰ্ডৰ উচ্চপদস্থ বিষয়াসকলে। ইয়াৰ উপৰিও সেৱাৰ উচ্চপদস্থ বিষয়াসকলে জনায় যে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰি ফাইনেল এক্সামত বেয়া কৰিব সেইসকল ছাত্ৰ ছাত্ৰীক SSLC এক্সাম 2023 চনত দিবলৈ দিয়া নহ'ব। তোমালোকে শিক্ষামূলক খবৰসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইটো ভিডিঅ'ত লাইক এটা কৰি কমেণ্ট কৰি দিবা।